নমস্কাৰ আপোনালোক সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আমাৰো ভাল আজি এটা নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলো ৰেচিপিটো হৈছে কচু আৰু মাছৰ আঞ্জা সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব যদিহে ভাল লাগে ভিডিঅ'টো চাই লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তেন্তে পলম নকৰি বলকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰো আজি মই এটা খুবেই সোৱাদ লগা ৰেচিপি বনাবলৈ লৈছো ৰেচিপিটো হৈছে এয়া মাছৰ লগত কচু কোনে কোনে খাই ভাল পায় জনাবচোন আৰু এটো খুবেই সোৱাদ লগা ৰেচিপি এয়া লৈছো মাছ কেটুকুৰামান আৰু এয়া লৈছো কচু মই কলা কচু লৈছো কলা কচুটো অলপ খাই সোৱাদ লাগে আৰু এয়া লৈছো দাইল লৈছো হাতমুঠিৰে দুমুঠি মসুৰ দাইল লৈছো আৰু এয়া লৈছো আদা নহৰু পেষ্ট 2 চামুচ লৈছো আৰু ইয়া লৈছো এটা বিলাহী কাটি লৈছো আৰু এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো এই পিয়াজটো কাটি লৈছো আৰু ইয়া লৈছো হালধি নিমখ আৰু জালুক মাছ কিটুকুৰা এতিয়া মই প্ৰথমতে ফ্ৰাই কৰি লম চাই থাকিব আপোনালোকে ভিডিঅ'টো এতিয়া মই গেছত কেৰাহীটো উঠাই লৈছো এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিম এতিয়া কেৰাহীটো গৰম হ'ল ইয়াতে মই অলপ মিঠাতেল দিম আৰু ইয়াতে মই এতিয়া মাছ কিটুকুৰা ফ্ৰাই কৰি লম আৰু মই ৰৌ মাছ লৈছো এতিয়া মই তেলখিনি গৰম হ'বলৈ দিছো এতিয়া তেলখিনি গৰম হোৱাত মই এতিয়া মাছ কিটুকুৰাও ইয়াত ফ্ৰাই কৰি লম আৰু মাছখিনিত মই হালধি আৰু নিমখ সানি থৈছিলোঁ এটা ষ্টভত ফ্ৰাই কৰি লৈছোঁ আৰু ইটো ষ্টভত মই এতিয়া কচু আৰু দাইলখিনি বইল কৰি ল'ম এতিয়া মই ইয়াতে কুকাৰতে কচুখিনি ঢালি দিম আৰু ইয়াতে দাইল কেইটাও দি দিছোঁ আৰু ইয়াতে মই অকণমান পানী দিছোঁ তাৰপিছত ইয়াত দিম মই বিলাহী কেইটুকুৰা আৰু নিমখো দি দিছোঁ ইয়াতে মই জোখ অনুযায়ী আৰু হালধিও দিছোঁ চামুচ সৰু চামুচখনত এতিয়া এইখিনি মই বইল কৰি লওঁ কচুখিনি 3টামান চিটি দিম মোৰ এতিয়া মাছ কেইটুকুৰাও ফ্ৰাই হৈ গৈছে আৰু আনফালে আৰু কচু আৰু দাইলখিনিও চিটি দিওঁ হৈ আছে আৰু এতিয়া মই মাছখিনি প্ৰথমতে কাঢ়ি লওঁ হৈ গ'ল কচুখিনি এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম লগে লগে খুলি নিদিওঁ কুকাৰটো আৰু এতিয়া মই যোনখিনি কচু আৰু দাইল বইল কৰিছিলোঁ সেইখিনি এতিয়া ঠাণ্ডা হ'ল এয়া কুকাৰটো খুলি দেখাই দিছোঁ মই এইখিনি কচুখিনি এতিয়া মই বাটি এটাত উলিয়াই লৈছোঁ আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে এতিয়া কচুখিনিও মই ভাজিম এতিয়া এইখিনি তেল গৰম হৈয়ে আছিলে আৰু এতিয়া মই ইয়াতে দিম পিয়াজ এতিয়া মই পিয়াজখিনি ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে পিয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনিও দি দিছোঁ আৰু এইখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ আৰু এইখিনি আদা আৰু নহৰু গোন্ধটো নোযোৱালৈকে মই এইখিনি ভাজি থাকিম এতিয়া এইখিনি হৈ গ'ল ভাজি মোৰ ইয়াতে এতিয়া মই কচুখিনি দি দিম
এতিয়া মই ইয়াতে কচুখিনি দি দিছোঁ। দেখিছেনে কিমান সুন্দৰ হৈছে। 2 মিনিটমান উতলিবলৈ দিম এইখিনি। এতিয়া 2 মিনিট হৈ গ'ল। 2 মিনিট হৈ যোৱাত এতিয়া মই মাছ কেইটুকুৰা ইয়াতে দি দিম। এতিয়া মই এইখিনি ভালদৰে 5 বা 6 মিনিট উতলিবলৈ দিম। ঢাকনখন লগাই দিম আৰু গেছৰ ষ্টভটো কমাই দিম আৰু গেছৰ ষ্টভটো সিমত দি থৈছোঁ। 5 মিনিট হৈ যোৱাৰ পিছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে আৰু এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত এচামুচ জালুক দি দিছোঁ। এতিয়া এইখিনি মই আকৌ 2 মিনিটমান উতলিবলৈ দিম। ঢাকনখন লগাই দিম। ল' ফ্লেমতে দিছোঁ। এয়া এতিয়া 2 মিনিট হৈ গ'ল। 2 মিনিটৰ পিছত এয়া আমাৰ মাছ আৰু কচু ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই এবাৰ খাই চাবচোন যদি বনাই খোৱা নাই। এনেদৰে খুবেই সোৱাদ লগা এটা ৰেচিপি। এয়া মই অলপ ডাঠকৈ ৰাখিছোঁ। মাছ আৰু কচু ৰেচিপি ৰেডি হৈ গ'ল। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম। ধন্যবাদ।